Mama. Mama. Papa. Papa. Yeay. Scooty chalao. Scooty. Asho. Asho, asho, asho. Papa. Papa. নমস্কাৰ মই সাবিত্ৰী আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল সাবিত্ৰীজ ব্লগলৈ আশা কৰোঁ আপোনালোক ভালে আছে আৰু আজি মই বহুত দিনৰ মূৰত ব্লগ কৰিলো ইমান দিনে তেনেকুৱা সময় পোৱা নাছিল গতিকে আজি দিনটোত কি কৰোঁ নকৰোঁ হেয়াই আপোনালোকক অকমান দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়াহলে বলক আৰু দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰোঁ আৰু এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু মই কিচেনত আহিছো আৰু এতিয়া মই মাইনাটোৰ কাৰণে কি বনাম তোমাৰ কাৰণে এতিয়া তাইৰ কাৰণে মই ব্ৰেকফাষ্ট বনাম তেতিয়াহলে চাও তাইৰ ব্ৰেকফাষ্টত মই কি বনাম ব্ৰেকফাষ্ট ৰেডি ইয়াত আছে গাখীৰ আৰু মেৰি বিস্কুট মই ৰাতিপুৱা তাই কেনেকৈ দিও আৰু কেতিয়াবা চেৰেলেছ দিও তেতিয়াহলে মই তাইক এইখিনি খুৱাই লওঁ এতিয়া আৰু এয়া হৈছে মোৰ ব্ৰেকফাষ্ট হাহুমাই পূজা দিছিলে এয়া হল পূজাৰ প্ৰসাদ কাৰণ আজি হল একাদশী গতিকে মই এতিয়া এইখিনি খাম প্ৰসাদ আৰু পিছত বেলেগ কিবা এটা খাম ইয়া ৰাতিপুৱা 11টা বাজিছে আৰু টিকলিজনীক মই গা পা ধুৱাই দিছো আৰু লুথুৰি বনাই খোৱালো আৰু এতিয়া লৈ যাম মই অংগনবাদী কেন্দ্ৰলৈ ঘৰৰ পৰা বেছি দূৰ নহয় 200 মিটাৰ মান দূৰ হ'ব তাইক পলিও খোৱাবলৈ লৈ যাওঁ এতিয়া তেতিয়াহলে আপোনালোকে চাই দিব না খাওয়াইবে না কিছু অল্প টাইম মাইনা পলিও খুৱাই লৈ আহিলো তাত তেনেকৈ ভিডিও মই কৰা নহল অকমানহে কৰিব পাৰিলো আৰু এতিয়া মই মিষ্টাৰৰ কাৰণে ভাত বনাম অকল তেওঁৰ কাৰণে বনাম আৰু যেহেতু আজি একাদশী আমি তো ভাত নাখাওঁই সেইকাৰণে তেওঁৰ কাৰণেই বনাম আৰু ইফালে মাইনাক লুথুৰি বনাই মই খুৱাইছোৱেই আৰু তাই এতিয়া খেলি আছে ইয়া চাওক তাই খেলি আছে আৰু ইছাগতে মই ভাতখিনি বনাই লওঁ এয়া আজি মই মিষ্টাৰৰ কাৰণে বনাইছো মসুৰ দালি আৰু অমিতা ভাজি আৰু পাপৰ ভাজিছো যেহেতু তেওঁ অকলেই খাব আৰু এবাৰহে খাব সেইকাৰণে কমকৈ বনালো ভাত বনোৱা হৈ গ'ল আৰু এতিয়া মই আপোনালোকক এটা বস্তু দেখুৱাম বহুত দিনৰ পৰা লম বুলি ভাবি আছিলো ফাইনালি আজি ললো এই ড্ৰেছিংখনে আজি লৈ ললো মিষ্টাৰে পছন্দ কৰি আনিছে আপোনালোকৰ কেনে লাগিছে কমেন্ট কৰি জনাব মোৰ বাৰু ভালে লাগিছে আৰু আজিৰ ভিডিওটো মই ইমানতে সামৰিলো পিছত পুনৰ লগ পাম টেক কেয়াৰ বাই বাই